প্ৰিয় বন্ধুসকল প্ৰথম খবৰটি আছে ফটোৰ পিছত এইবাৰ চৰ্চাত ভিডিঅ' ট্ৰেণ্ডিং অডিঅ'ত সুন্দৰী দেৱলিনাৰ নৃত্যই ঢৌ তুলিছে ছ'চিয়েল মিডিয়াত। বিগ বছ 13ৰ প্ৰতিযোগী আৰু টিভি অভিনেত্ৰী দেৱলিনা ভট্টাচাৰ্য আজিকালি টিভিৰ পৰা আঁতৰি আছে, কিন্তু সামাজিক মাধ্যমৰ পৰা নহয়। দৰাচলতে দেৱলিনাই এটা ইনষ্টাগ্ৰাম ৰীল শ্বেয়াৰ কৰিছিল, য'ত তেওঁ ট্ৰেণ্ডিং অডিঅ'ত নৃত্য প্ৰদৰ্শন কৰি আছে। ভিডিঅ'টোৰ সৈতে থকা শিৰোনামাটোত দেৱলিনাই শৰীৰৰ ইতিবাচকতাৰ ওপৰত এক বিশেষ বাৰ্তাও দিছে। যদিও অভিনেত্ৰীগৰাকীৰ কিছুমান অনুৰাগীয়ে তেওঁৰ নৃত্য আৰু ভিডিঅ' ভাল পাইছে, বহুতে তেওঁৰ ষ্টাইল একেবাৰেই ভাল পোৱা নাছিল। ব্যৱহাৰকাৰীসকলে মন্তব্য কৰাৰ সময়ত দেৱলিনাৰ চেহেৰা আৰু নৃত্যৰ প্ৰতি আচৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁক নাচিব নিদিবলৈ পৰামৰ্শ দিছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি আছে নগাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱত বহু পৰিয়ালৰ ক্ষতিসাধন। ঘৰ ধানৰ ভঁৰাল ভাঙি তহিলং কৰিলে হাতীয়ে। নগাঁৱৰ কন্দলীত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত। নিশা কন্দলী নৱৰূপ আদৰ্শ গাঁৱত তাণ্ডৱ চলাই কেইবাটাও পকীঘৰসহ ধানৰ ভঁৰাল ভাঙি লণ্ডভণ্ড কৰে বন্যহস্তীৰ জাকে। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমতে প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিবলৈ সক্ষম হয় গৃহস্থ। বিগত কিছুদিন ধৰি বন্যহস্তীৰ উপদ্ৰৱ এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী। ইয়াৰ পূৰ্বেও উক্ত অঞ্চলত বন্যহস্তীয়ে তাণ্ডৱ সৃষ্টি কৰিছিল। বন্যহস্তীৰ আক্ৰমণত অঞ্চলটোৰ কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হৈছিল। সোমবাৰে নিশা পুনৰ দেখা গ'ল অনুৰূপ দৃশ্য। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি আছে কাবুলৰ ইউক্ৰেইনৰ বিমান হাইজেক। কলৈ লৈ যোৱা হৈছে হাইজেক বিমান? খবৰ অনুসৰি আফগানিস্তানৰ ৰাজধানী কাবুলত ইউক্ৰেইনৰ এখন বিমান অপহৰণ কৰা হৈছে। বিমানখন ইউক্ৰেইনৰ নাগৰিকসকলক স্থানান্তৰ কৰিবলৈ আফগানিস্তানত উপস্থিত হৈছিল। ইউক্ৰেইনৰ উপ বৈদেশিক মন্ত্ৰী য়েভাগিনী য়েনিনে মঙলবাৰে এই বিষয়ে প্ৰতিবেদন দিছে। ইফালে ৰাছিয়াৰ সংবাদ মাধ্যমত দাবী যে হাইজেকৰ পিছত বিমানখন ইৰাণলৈ লৈ যোৱা হৈছিল। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি আছে অতিমাত্ৰা অনলাইন ক্লাছৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীক অভিযোগ দিলে এজনী 6 বছৰীয়া কণমানিয়ে। কোভিড পৰিস্থিতিৰ বাবে দেশখনৰ অসংখ্য ছাত্ৰ ছাত্ৰীয়ে অনলাইন ক্লাছ যোগে শিক্ষা গ্ৰহণ কৰি আছে। এই শিক্ষা প্ৰণালীক লৈ অসন্তুষ্ট হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। তাৰে এটা প্ৰমাণ পোৱা গ'ল এজনী 6 বছৰীয়া কণমানি ছাত্ৰীৰ শেহতীয়া এক ভাষ্যযোগে। জম্মু কাশ্মীৰৰ ছাত্ৰীগৰাকীয়ে দীৰ্ঘ সময় ধৰি অনলাইন ক্লাছ কৰি ভাগৰি পৰিছে। সেয়ে ছাত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে। এগৰাকী সাংবাদিকে টুইটাৰ যোগে শ্বেয়াৰ কৰা ছাত্ৰীগৰাকীৰ এটা ভিডিঅ'ত লিখিছে যে অনলাইন ক্লাছৰ দীৰ্ঘ সময় আৰু অতি বেছি স্কুল ৱৰ্কৰ বিৰুদ্ধে এজনী 6 বছৰীয়া কাশ্মীৰী ছোৱালীয়ে প্ৰধানমন্ত্ৰীক অভিযোগ উত্থাপন কৰিছে। 45 ছেকেণ্ডৰ ক্লিপটোত ছাত্ৰীগৰাকীয়ে কোৱা দেখা গৈছে যে তাইৰ ক্লাছসমূহ 10 বজাৰ পৰা আৰম্ভ হৈ 2 বজালৈকে চলি থাকে। তাই কয় যে ইংলিছ, গণিত, উৰ্দুৰ উপৰিও কম্পিউটাৰ ক্লাছো কৰিব লগা হয়। এয়া শিশুৰ বাবে অত্যাধিক কামৰ হেঁচা, ছাত্ৰীগৰাকীয়ে কয়। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি আছে ছ'চিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰাৰ বাবে অসমত আৰু এজনক গ্ৰেপ্তাৰ। অসমত ছ'চিয়েল মিডিয়াত তালিবানক সমৰ্থন কৰি পোষ্ট দিয়া আৰু এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ফেচবুকত তালিবানে আফগানিস্তান দখল কৰাটো সমৰ্থন কৰাৰ বাবে লোকজনক গ্ৰেপ্তাৰ কৰা হয়। গুৱাহাটীৰ সমীপৰ জোৰাবাটৰ এখন টায়াৰৰ দোকানত কাম কৰা মকবুল আলম নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি আছে ICUত মৃত্যুৰে যুঁজ মৰিধলৰ দুৰ্ভগীয়া ছাত্ৰী নন্দিতাৰ। ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমত অতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ধেমাজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়া। নন্দিতা শইকীয়াৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কৰজোৰে কয়, মোৰ ছোৱালী বৰ্তমান ঠিকেই আছে। কিছুমান চেনেলে ভুলকৈ বাতৰি পৰিৱেশন কৰিছে। সকলোৰে ওচৰত মই কাতৰেৰে অনুৰোধ কৰিছোঁ, মোৰ ছোৱালীৰ বাবে প্ৰাৰ্থনা কৰক, এগছি চাকি জ্বলাওক, যাতে তাই ভাল হৈ উঠে। এয়ে মোৰ সকলোৰে ওচৰত প্ৰাৰ্থনা। কথাখিনি কৈয়ে পিতৃগৰাকীয়ে হুকহুকাই কান্দি উঠিল। চিকিৎসালয়ৰ সমগ্ৰ পৰিৱেশ নিমিষতে কাহ পৰি জিন যোৱাৰ দৰে হ'ল। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি আছে নাৰেংগীত উন্মুক্ত লেভেল ক্ৰছিঙত কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা বহু লোকৰ। ৰেল বিভাগৰ দায়িত্বহীনতাৰ বাবে নিশা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমতে ৰক্ষা পৰে নাৰেংগী অঞ্চল। তদুপৰি প্ৰায় এঘণ্টা সময় স্তব্ধ হৈ পৰে নাৰেংগী চন্দ্ৰপুৰ পথৰ যাতায়াত ব্যৱস্থা। ফলত আবদ্ধ হৈ পৰে শতাধিক বাহন। প্ৰাপ্ত তথ্য অনুসৰি সাতগাঁওস্থিত সেনা ছাউনীলৈ সামগ্ৰী কঢ়িওৱা ৰেল এখন নিশা প্ৰায় 8 বজাত ছাউনীৰ দিশৰ পৰা নাৰেংগীৰ দিশলৈ আহি আছিল। মন কৰিব লাগে যে অতি ব্যস্ত নাৰেংগী চন্দ্ৰপুৰ পথৰ মাজতে যোৱা ৰেলপথটোত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰেল বিভাগে স্থাপন কৰিছে লেভেল ক্ৰছিঙৰ ব্যৱস্থা। কিন্তু উক্ত ক্ৰছিঙত কোনো বিভাগীয় কৰ্মচাৰী নথকাত গেট বন্ধ নকৰাকৈ তথা উন্মুক্ত অৱস্থাতে নিশা ৰেলখন ওলাই আহে ছাউনীৰ দিশৰ পৰা। সেই সময়ত নাৰেংগী চন্দ্ৰপুৰ পথটোৰে ঘৰাঘৰি গৈ আছিল বহু সৰু বৰ বাহনৰ বহু লোক। উন্মুক্ত হৈ থকা লেভেল ক্ৰছিঙৰে বাহনসমূহ পাৰ হৈ থকাৰ সময়তে আকস্মিকভাৱে ৰেলখন আহি পৰাত কেইবাখনো বাহন প্ৰায় মুখামুখি হয় ৰেলখনৰ। তৎমুহূৰ্তত ৰেলখনৰ আকস্মিক আগমনত আতংকিত হৈ পৰে বাহন চালকসকল। অৱশ্যে ৰেলখন ধীৰগতিত আহি থকা বাবে কোনোমতে ৰেলপথৰ পৰা আঁতৰি যাবলৈ সক্ষম হয় বহু লোক। ফলত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ পলকতে পাই থাকিবলৈ আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।